অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা হাই গাইজ দ্য খৱাং বইজ চেনেললৈ স্বাগতম জনাইছোঁ আমাৰ প্ৰতিম দালৈ এটা প্ৰেংক কল বনাব লৈছোঁ কৰিব লৈছোঁ আপোনালোকে ভিডিঅ' চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে থেংক ইউ ষ্টাৰ্ট এইটো ন গৰম কৰিম চাউণ্ডটো দে হেল্ল' হেল্ল' কওকচোন এতিয়া আপুনি মটৰচাইকেল চলাই আছে নেকি আপুনি এতিয়া আপুনি মটৰচাইকেল চলাই আছে নেকি মই জাষ্ট নামিছোঁ কোনে ক'লে বাৰু এতিয়া মই আপোনালোক কথা পাতিব পাৰিম নে আপুনি ঘৰতে আছে বৰ্তমান আজি কওকচোন আপুনি কোনে কৈছে হয় হয় মই এতিয়া পাৰ্মিশ্যন লাগিছিলে আপোনাৰ পৰা কওকচোন মই কভাৰ আপোনাৰ মানে কভাৰ এটা কৰিম বুলি ভাবিছোঁ কভাৰ ন অফিচিয়েলি বনাই দিওঁ যিটো আপুনি যে গাইছে কবিতা কবিতা গীতটো ন হেল্ল' হয় মই কবি কওঁ নাই এইটো পাগলা নকৰিবি আৰু দেই হেল্ল' হেল্ল' দাদা আপুনি কথাটো শুনক মই আপোনাৰ ট্ৰেকটো পঠিয়াই দিম আপুনি গানটো গাব লাগে আজি পাৰিব বুজা নাই কি গীত বাৰু এইটো গীত মানে কাটি ল'বি আকৌ আকৌ গেম মানে মই গৌতমে ইমানেই কামোৰ দিলে মোক কাটিয়ে দিছিলোঁ মই অলপ ফিল্ডত আছোঁ চাইডত আছোঁ নহয় আপুনি 5 মিনিট অনলি 5 মিনিটছ মোক টাইম দিয়ক এই যিটো আপুনি যে কৰিছিলে কবিতাটো মোৰ পচন্দ হৈছে কিন্তু মই অফিচিয়েল বনাবলৈ পাম নেকি সেইটোৱে সুধিছোঁ আপোনাক কবিতা গীতটি মানে আপোনাৰ হৈ গৈছে অফিচিয়েল ভিডিঅ' গম পাইছোঁ মই তাতকৈ ভালকৈ বনাম হেল্ল' মই তাতকৈ ভালকৈ বনাব খুজিছোঁ আপুনি ক'ৰ পৰা ক'লে নহয় মই আপোনাৰ গানটো ভাল লাগিলে তো মই সেইকাৰণে পাৰ্মিশ্যনটো খুজিছোঁ ছিংগাৰ আপুনি যিহেতু ছিংগাৰ আপুনি ক'ৰ পৰা ক'লে বাৰু হয় মই খোৱাঙৰে হয় আপোনাক মই চিনি পাওঁ ভালদৰে চিনি পাওঁ খোৱাঙৰ কোনখিনিৰ পৰা ক'লে খোৱাং চাৰিআলি আপুনি চিনি পাইছে আজাতল খোৱাং চাৰিআলি আপোনাৰ নামটো কি হয় ভাল নামটো আপুনি চিনি পাইছে নেকি মই চিনি পোৱা নাই তাকে আপোনাৰ ভাল নামটো সুধিছিলোঁ মই নহয় আপোনাক মই জাষ্ট পাৰ্মিশ্যনটো এইটোৱে বিচাৰিছোঁ আপুনি যদি মোক দিয়ে মই বহুত আনন্দিত হ'লোঁ হয় আৰু আপুনি যিটো ৰিচেণ্টলি বনাইছে তো তাৰো আমি কভাৰ কৰিব পাৰিম আৰু আমি অফিচিয়েলটো প্ৰথমতে বনাই লওঁ বুলি ভাবিছোঁ নিশ্চয় মই আপোনাৰ লগত খালি অলপ ভালকৈ পাতিব লাগিব নহয় মই 85 মিনিটছ দিয়ক মানে পাৰ্মিশ্যনটো আপুনি দিয়ক আৰু মই কাষ্টিঙৰ কাৰণে ধৰি থৈছোঁ আপুনি ফিল্ম ইণ্ডাষ্ট্ৰী আপুনি যাকে কয় আমি তাকে ল'ম বুলি ভাবিছোঁ আপুনি এনেই কাক ধৰিম বুলি ভাবিছে নহয় মই কৈছোঁ যে আপোনাক মই অলপ চাইডত আছোঁ মই এতিয়া অলপ মানে কথাখিনি পাতিব দিগদাৰ হৈছে মই আপোনাক সন্ধিয়া ফোন কৰি আছোঁ ঠিক আছে আপুনি অনলি 2 মিনিটছ মোক দিয়ক মই কথাটো ভালদৰে কৈ আছোঁ আপুনি ফিল্ম ইণ্ডাষ্ট্ৰীক কাক তাক প্ৰেংক কল কৰা হৈছিলে হা আমি এই ভিডিঅ'টো আপলোড দিব পাৰিম নে নোৱাৰিম বাৰু নিশ্চয় পাৰিব কভাৰ ভিডিঅ' যদি নিশ্চয় পাৰিব নহয় কভাৰ ভিডিঅ' নহয় আপোনাৰ লগত যে অলপ আগত যে কথা পতা হৈছিলে যে সেইটো প্ৰেংক কল আছিলে মানে প্ৰেংক কল মানে আমাৰ ভিডিঅ' শ্বুট হৈ আছিলে প্ৰেংক কল অঁ হয় তাকে আমি ভিডিঅ' আপলোড দিব পাৰিম ন নাই এইটো হেল্ল' ঠিক আছে অঁ